ৰাতিপুৱা আমাৰ বহুত দুখীয়া পৰিয়ালৰ মহিলা মানুহ 5জনে মাইকীবিলাকে এই লাকড়িৰ কাৰণে নাও লৈ লাকড়ি সংগ্ৰহ কৰি থাকে। তো লাকড়ি সংগ্ৰহ কৰি অহাৰ টাইমত এই লাকড়ি লৈ অহাৰ টাইমত নাওটো ডুবি গ'ল। তাত 5গৰাকী মহিলা আছিল, তাৰ পৰা 3গৰাকী উদ্ধাৰ হ'ল, একেতে আলিপুৰ হস্পিটেলত আছে। প্ৰশাসনে SDRFে চবে মিলি সহায় সহযোগিতা কৰি বিচাৰি আছে, এতিয়ালৈকে পোৱা নাই। আৰু এই উদ্ধাৰ অভিযান চলি আছে, কিন্তু এতিয়ালৈকে মহিলা দুগৰাকী সন্ধানী হৈ আছে। আৰু আমাৰ প্ৰশাসনৰ ফালৰ পৰা বা আমাৰ সব ৰাইজে এতিয়ালৈকে চেষ্টা কৰি আছে, লগত ময়ো আছোঁ, থাকি পেলাই আমি চেষ্টা কৰি আছোঁ। আমি প্ৰায় ডেৰ ঘণ্টামান আগত খবৰ এটা পালোঁ গাঁৱৰ পৰা। আমাৰ নাম্বাৰ 1 VDP ছেক্ৰেটাৰীয়ে মোক ফোন কৰিলে যে কেইজনমান 5জনীমান দুখীয়া মাইকী মানুহ তাৰমানে খৰি আনিব গৈছিল চনকচ নদীত। খৰিখিনি আনি মানে যেতিয়া নদীটো পাৰ হ'ব, ইপাৰৰ পৰা সিপাৰ যেতিয়া যাব, সেই সময়ত নৌকাখিনি পানীতে ডুবি যায়। ডুবি যোৱাৰ ফলত তিনিজনী মাইকীক ওচৰে পাঁজৰে থকা সাধাৰণ ৰাইজখিনিয়ে উদ্ধাৰ কৰে। সেইখিনি আলিপুৰ হস্পিটেলত আছে। ক'ত আছে মানুহখিনি? মানুহখিনি বৰ্তমান আলিপুৰ হস্পিটেলত আছে। আৰু বাকী দুজনী এতিয়ালৈকে পোৱা নাই। নিখোজ যি দুজনী আছে, এজনীৰ নাম হ'ল ৰমিছা খাতুন, দেউতাকৰ নাম আব্দুৰ ৰহিম, আৰু চাফিয়া খাতুন, হাজবেণ্ডৰ নাম হ'ল গোলাম হুছেইন। এতিয়ালৈকে পোৱা নাই। ঘৰ নাম্বাৰ 1 গৰুমৰাচৰ আণ্ডাৰ গোসাইগাঁও পুলিচ ষ্টেচন। এইটো কি নদী আছিল? এইটো চনকচ নদীত পৰে। এতিয়া SDRF আহিছে, আমাৰ গোসাইগাঁৱৰ OC ছাৰ আহিছে, গ্ৰামপুৰ আউটপোষ্টৰ IC ছাৰে খবৰ পোৱাৰ লগে লগে ইয়াতে উপস্থিত হৈছেহি। ইয়াতে সিহঁতৰ যিখিনি চিষ্টেমত অপাৰেশ্যনখন চলাব, জাষ্ট অভিযানখন